কথাটো কি কৈছিলে যদি IPS পৰীক্ষা IAS পৰীক্ষা এই পৰীক্ষাবিলাক যদি নিজৰ ভাষাত হয় হিন্দী ভাষাত বা নিজৰ মাতৃভাষাত হয় তেতিয়াহ'লে ইংৰাজী কোনে পঢ়িব তেতিয়া ইংৰাজী যদি হটাই দিয়ে তাৰ পৰা ইংৰাজীবিলাক আঁতৰাই দিয়ে তেতিয়াহ'লে ইংৰাজী কোনে পঢ়িব কোনোৱে নপঢ়িব মানে আমাৰ উচ্চ শিক্ষাৰ সম্পূৰ্ণ ব্যৱস্থাটো যদি অসমীয়াত কৰি দিয়া হয় অসমীয়াত যদি হৈ যায় তেতিয়া সব গাৰ্জেনে ল'ৰা ছোৱালীক অসমীয়া বিভাগতে পঢ়াব ইংৰাজীত কোনো নপঢ়ায় তেতিয়া আমাৰ মেইন চিষ্টেমটো ইংৰাজীত হৈ আছে সেইটো কাৰণে মানুহে উপায় নাপাই পঢ়াই আছে ল পঢ়িবলৈ গৈছে সব ইংলিছত MBBS পঢ়িছে সব ইংলিছত হয় হয় ইঞ্জিনিয়াৰিং পঢ়িছে সব ইংলিছত হয় ইংৰাজী ভাষাত যদি সেই ইংৰাজীৰ অনুপস্থিতিত যদি আমি মাতৃভাষা ব্যৱহাৰ কৰোঁ হয় হয় তেতিয়াহ'লে ইংৰাজী ভাষাৰ মানে পুতৌলোক অৱস্থা হৈ যাব হয় হয় কোনো নুপুচিব এই ভাষাটোক কোনো নুশুধেই হয় 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 এটা ক্ষেত্ৰত কিন্তু ইংৰাজী লাগে যে আমি বিদেশত ফুৰিবলৈ গৈছোঁ বিদেশত ফুৰিবলৈ গৈ বা সেই তাতো কিছুমান দেশে এতিয়া ফৰাচী ফ্ৰান্সত গ'লে ফৰাচী ভাষা লাগে হয় হয় অন্যান্য ৰাছিয়াত গ'লে ৰাছিয়ান ভাষা লাগে হয় গতিকে সেইবিলাক ভাষা মানে তাত মানে সেইখন দেশৰ ভাষা আমাক প্ৰয়োজন হয় সেইখন আমি অকল ইংলিছ বুলিয়ে নহয় মানে ৰাছিয়া ভাষাও শিকিব লাগে ফ্ৰান্সৰ ভাষাও শিকিব লাগে তেতিয়া আমি দেশ বিদেশত ফুৰিবলৈ সুবিধা হ'ব তেওঁলোকৰ লগত এটা আত্মীয়তা বনিব ৰিলেশ্যন আৰু ভাষা জনাটো আমাৰ নিজৰ মানে এটা জ্ঞানৰ কথা আমি বিদেশৰ ভাষা যিমানে জানিব পাৰোঁ সিমানে আমাৰ জ্ঞান বাঢ়িব অকল ইংলিছতে লাগি থাকিলে হ'ব জানো হয়তো মানে আৰু উচ্চ যিবিলাক দেশ মানে ডেভেলপমেণ্ট দেশ আগবঢ়া দেশ সেইবিলাক ক'বলৈ গ'লে তেওঁলোকে মাতৃভাষাতে আগবাঢ়িছে আজি চাইনা হওক ফ্ৰান্স হওক আজি জাৰ্মানী হওক আজি ৰাছিয়া হওক তেওঁলোকে মাতৃভাষাত তেওঁলোকৰ ব্যৱস্থাখিনি থকাৰ কাৰণে আজি উন্নতি হৈছে তেওঁলোকৰ আৰু এটা কথা এতিয়া ইংৰাজী ভাষাত আমি মৰি যি লাগিছোঁ পইচা একদম তাত মানে যেনেকুৱা ঢালিছোঁ হেৰি কৰিছে আমাৰ ল'ৰা ছোৱালীক বনাওক ডেডি মেমি এইবিলাক শিকিব লাগে এইবিলাকত আমাৰ মানে পূৰা ধুমধাম লাগি গৈছোঁ যদি সেইবিলাক নহয় যদি আমাৰ মাতৃভাষাতে যদি আমি হেৰি হোৱা হ'লে তেতিয়া আমাৰ দুখীয়া মানুহবিলাকো পাৰিলেহেঁতেন IPS হ'ব পাৰিলেহেঁতেন হয়তো বেচেৰা আমাৰ এইকেইটাতো মানে হেৰিয়ে নহয় নোৱাৰে নহয় ক'বলৈ গ'লে মানুহে ধন খৰচ কৰি পইচা খৰচ কৰি চবতকৈ মানে উচ্চ ভাষা বা আদৰ্শ ভাষা শিকা নাই চবতকৈ ঘাটীয়া ভাষাটোহে শিকি আছে কাৰণ ইংৰাজী এইটো কাৰণে ঘাটীয়া ভাষা হয় কাৰণ তাত শব্দৰো তাৰতম্য নাই শব্দবিলাকো ভুল বা তাত মানে যিটো ৰিলেশ্যন সম্পৰ্কসকলক সম্বোধন কৰা শব্দই নাই ক'বলগীয়া হয় আণ্টি চবকে আণ্টি বুলি ক'ব লাগে একেটা তাৰ কোনো মানে উপভাষা হেৰি নাই হয়তো মানে এতিয়া খুৰী মাহী পেহী চবকে আণ্টি চবতো আণ্টি হৈ নাযায় চবৰ ৰিলেশ্যনবিলাক বেলেগ বেলেগ আছে এতিয়া আমি যদি পেহীক যদি খুৰী বুলি কওঁ মানিব জানো নামানে নহয় তো তেওঁলোকে ইংৰাজীততো একো ৰিলেশ্যনেই নাৰাখিলে চব চিষ্টেমটো খেলি মেলি কৰি থৈ দিলে সেইটোৱে মানে যে গোলামী হৈ ইংৰাজৰ যিটো গোলামী আছিলে সেইটো ভাষাটো আমি গোলামী হৈ আজিও চলি আছে আজি আমাৰ ওচৰৰ দেশ চাইনা তেওঁলোকো ব্ৰিটিছৰ গোলাম আছিলে তেওঁলোক যেতিয়া স্বাধীন হ'ল স্বাধীন হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম কাম কৰিলে তেওঁলোকৰ মাতৃভাষাত শিক্ষা ব্যৱস্থা কৰিলে চাইনিজ ভাষাত শিক্ষা ব্যৱস্থা কৰিলে যাৰ কাৰণে আজি চাইনা বহুত আগবাঢ়ি গৈছে নিজৰ স্বদেশৰ ব্যৱস্থা বনালে আজি আমাৰ ভাৰতত আজিও স্বাধীন হোৱা ইমান বছৰ হৈ গ'ল আজিলৈকে সম্পূৰ্ণ ব্যৱস্থাবিলাক ইংৰাজীতে চলি আছে এতিয়া প্ৰত্যেকটো বিভাগৰ শিক্ষা ব্যৱস্থাবিলাক ইংৰাজীতে হৈ আছে উচ্চ শিক্ষাবিলাক তো সেইবিলাক যেতিয়া মাতৃভাষাত হ'ব তেতিয়াহে ক'ব পৰা যাব সঁচা অৰ্থত আমাৰ দেশখন স্বাধীন হৈছে বুলি নহ'লে এনেই মুখত স্বাধীন হৈছে বুলি ক'লে আৰু 15 আগষ্ট 26 জানুৱাৰীত পতাকা উত্তোলন কৰিলে দেশনী স্বাধীনতা হৈ গ'ল সেইবিলাক কৰ্মক্ষেত্ৰৰ পৰা স্বাধীনতা দেখাব লাগিব কৰ্মৰে কৰি দেখাব লাগিব যে হয় আমি স্বাধীন হয় আমি মাতৃভাষাত প্ৰত্যেকটো কাম কৰিছোঁ সেইটো কৰ্মৰে দেখাব লাগিব সেনেকৈ অকল মানে বছৰেকত এদিন পালন কৰি ল'লে স্বাধীন হৈ নাযায় নহয় দেশ এখন তো সেইটো ব্যৱস্থা আমাৰ হ'ব লাগিব সেনেকৈ কৰ্মৰ মাধ্যমে মানে স্বদেশৰ নীতি আনিব লাগিব কৰ্মৰ মাধ্যমে স্বদেশৰ ব্যৱস্থাখিনি প্ৰতিষ্ঠা কৰিব লাগিব কৰ্মৰ মাধ্যমে আমি মাতৃভাষাক উচ্চ স্থান দিব লাগিব তেতিয়াহে স্বাধীন হৈছে বুলি আমি গৰ্ভৰে ক'ব পাৰিম তেতিয়া সেইটো কাৰণে আমাৰ ইংৰাজ গুচি গ'লে কি হ'ব আমাৰ ইংৰাজৰ গোলামী মানসিকতাটো
নাই যোৱা নহয়, কাৰণ ব্যৱস্থাটো সেইটো চলি আছে, সেইটো কাৰণে সেই মানসিকতাটো হৈ আছে, যাৰ কাৰণে দুৰ্নীতি বৃদ্ধি হৈ আছে। হয় আৰু চবতকৈ ডাঙৰ কথা এষাৰ কওঁ, এইটো কথাটো এনেকুৱা হয়, আজি যদি পলিটিকেল ব্যৱস্থাটোত, আজি ৰাজনৈতিক ব্যৱস্থাটোত যদি এনেকুৱা যদি এটা ছিষ্টেম হৈ গ'লহেঁতেন, এটাও মন্ত্ৰীয়ে বোলে ইয়াৰ পৰা বোলে এটকা পইচা বোলে ল'ব নোৱাৰে, দুৰ্নীতি কৰিব নোৱাৰে, ল'ব নোৱাৰে, উলিয়াব নোৱাৰে, পইচা ঘটিব নোৱাৰে, সেনেকুৱা যদি ব্যৱস্থা যদি আজি ভাৰতত হৈ যায় নহয়, একদম সঁচা কথা কৈছোঁ, 99% নেতা যে আজিয়ে ৰাজনীতি এৰি দিব, আজিয়ে MLA পদ এৰি দিব, আজিয়ে সাংসদ পদ এৰি দিব, কাৰণ চবে পইচাৰ লোভত মানে ৰাজনীতি কৰি আছে। যদি ৰাজনীতিৰ যদি ত্যাগৰ আদৰ্শত হ'লহেঁতেন, মানে দেশ স্বাৰ্থৰ আদৰ্শত হ'লহেঁতেন, আৰু তাৰ পৰা যদি এটকা যদি ইনকম নাপালেহেঁতেন মন্ত্ৰীবিলাকে, তো আজি মই কৈছোঁ এটা মন্ত্ৰীও আজি মানে বিধায়ক, সাংসদ, মানে ৰাজ্যিক মন্ত্ৰী হওক, এইবিলাক মন্ত্ৰী নহ'লহেঁতেন, চবে মানে নিজৰ কামত লাগি গ'লহেঁতেন, বিজনেছত লাগি গ'লহেঁতেন, কিবা কৰিলেহেঁতেন। তো চবে মানে লুটিবৰ কাৰণে লাগি আছে ইয়াত মানে। তো সেইটো কাৰণে সেইবুলি চবক 100% নকওঁ, তাৰ ভিতৰতো 1% বা কিবা এটা পাৰ্চেণ্ট আছে যিখিনিয়ে শুদ্ধকৈ ৰাজনীতি কৰিছে, যিখিনিয়ে ৰাজনীতিত থাকিও বেয়া কাম নাই কৰা, যিখিনিয়ে এনেকুৱাও মন্ত্ৰী আছে যিসকলে ৰাজনীতিত থাকিও মানে চৰকাৰৰ পইচাটো নিজে এটকা লোৱা নাই, অথচ নিজৰ ইনকমৰ, নিজৰ যদি ব্যৱসায় আছে বা কিবা খেতি কৰিছে, কিবা ইনকমৰ পইচা আছে, সেইটোও দেশ স্বাৰ্থৰ কাৰণে লগাইছে মানে। তো সেইবিলাক হৈ গ'ল আদৰ্শ মানে দেশ সেৱক হয়, সেইবিলাক হয় আদৰ্শ মন্ত্ৰী, সেইবিলাকহে হয়। আমাৰ ইয়াততো ক'বলৈ গ'লে আদৰ্শ মন্ত্ৰী দেখিবলৈ নাই, চব মানে লুণ্ঠনকাৰী মন্ত্ৰীবিলাকে দেখি পোৱা যায়, প্ৰত্যেকটো খোজে খোজে। মানে নিজৰ দেশক ভাল পোৱা, প্ৰকৃততে হয়, নিজৰ দেশক ভাল পোৱা, নিজৰ এই পাব্লিকক ভাল পোৱা, নিজৰ নাগৰিকক ভাল পোৱা, তেনেকুৱা হেৰি হ'ব লাগিব, মানসিকতা থাকিব লাগিব। আৰু সেই তেতিয়াহে আচল দেখাত্মক টো সৃষ্টি হ'ব বা হেৰি হ'ব। আমি নেক্সট জেনেৰেশ্যনক আমি সেই আদৰ্শটো দেখুৱাব লাগিব। আৰু যদি লুটি পুটি খোৱা আদৰ্শ আমি দেখুৱাই থাকোঁ, কেনেকুৱা পইচা মাৰে, সেই আদৰ্শক যদি আমি দেখুৱাম, তো আমাৰ জেনেৰেশ্যন কি হ'ব? উঠি অহা প্ৰজন্ম সেইবিলাকে শিকিব।